हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। मोर आन एखन ब्लगले आपनालोকক स्वागतम जनाइছোঁ। আজি মই গৈ আছোঁ মাহীৰ ঘৰলৈ, মানে ডাঙৰ মাহীৰ ঘৰত। আপোনালোকক আগতে দেখুৱাইছোঁ, তাত সৰু মাহীও আহিছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, কাৰণ মই আজি ফাৰ্ষ্ট টাইম ড্ৰাইভ কৰিছোঁ আৰু মই আহি পালোৱেই। এতিয়া মই মাহীৰ মানে ফুৰিব অহা মাহীৰ ছোৱালীজনী অলপ দুষ্টামিখিনি দেখাই যাম। ইফালে ভাইটিয়েও আলহীৰ কাৰণে পুৰা একদম কিচেনত লাগি ভাগি আছে, খানা বনাই আছে। সি বনাইছে চিকেন বাটাৰ। চাওকচোন কেনেকৈ বনাই, মই ৰেচিপিটো অলপ দেখুৱাবলৈ ট্ৰাই কৰিম। ইফালে আকৌ লোকেল চিকেনো হৈ আছে। বাটাৰ চিকেনটো বনাবলৈ ব্যৱহাৰ কৰিছিল বাটাৰ, দৈ, ক্ৰীম মানে ফ্ৰেছ ক্ৰীম, গাখীৰ আৰু কেইবিধমান মছলা। প্ৰথমে অলপ বাটাৰত চিকেনখিনি ভালদৰে ফ্ৰাই কৰি ল'ব। চাওকচোন কেনেকৈ অলপ অলপকৈ বাটাৰ দি মানে ধুনীয়াকৈ চিকেনখিনি ফ্ৰাই কৰি আছে। ইফালে টমাটো আৰু কাজুৰ পেষ্ট কৰি অলপ চাকি লৈছোঁ চাকনিৰে। এইখিনি হৈ গ'ল আৰু মাহীয়ে এইফালে চাহও ৰেডি কৰি আছে, একদম মজাৰ গাখীৰ চাহ। এয়া কাজু আৰু টমাটো পেষ্টখিনি অলপ গৰম কৰি লৈছে। আকৌ ইফালে বনাবলৈ লৈছে ফ্ৰুট চালাড। এয়া ফ্ৰুট চালাড। ইফালে চাওকচোন কেনেকৈ কান্দি আছে, মানে তাই এটা ঘৰ বনাইছিল, তাৰ মানে বায়ে ভাঙি দিলে ঘৰটো, সেইকাৰণে একদম বাগৰি বাগৰি কান্দি আছে। ইফালে আমাৰ টিকলুৱে এক্সাৰচাইজ কৰি আছে। আগৰ কেইটামান ব্লগত তাক চাগে দেখাই পাইছে আপোনালোকে। পুৰা মানে আলহীৰ আগত দেখাইছে আৰু হিৰো। সকলোৱে কিবা এটা নহয় কিবা এটা কৰি আছে। ইফালে কেৰম খেলত ব্যস্ত। মাহীহঁতক মই আজি দেখুওৱা নাই, কাৰণ আগৰ ব্লগবিলাকত ওলাইছিলেই। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।